নমস্কাৰ বন্ধুসকল, মই অংকিতা আৰু আপোনালোক সকলোকে অংকিতা দত্ত চেনেললৈ স্বাগতম জনাইছোঁ। বন্ধুসকল, এইটো হৈছে মোৰ প্ৰথমটো ভিডিঅ' আৰু মই এই ভিডিঅ'টোত কেনেদৰে পেলনীয়া বস্তু আমি DIY কৰিব পাৰোঁ তাক দেখুৱাম। ঠিক আছে, তেনেহ'লে পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ, চাই থাকিব। আমাক এই DIYটো কৰিবলৈ প্ৰথমে লাগিব এখন থাৰ্মোকোল বা আপোনালোকে কেনভাছ বৰ্ডো ইউজ কৰিব পাৰে। মই এখন থাৰ্মোকোলে ব্যৱহাৰ কৰিছোঁ। আমি এতিয়া এডাল ব্ৰাছ ল'ম, ব্ৰাছৰ সহায়ত যিহেতুকে আমি কালাৰ কৰিব লাগিব সেইবাবে। আৰু নেক্সট লৈছোঁ আমি এটা ৰয়েল এছিয়ান পেইণ্ট। আপোনালোকে ফেব্ৰিকৰ যিকোনো কালাৰ ইউজ কৰিব পাৰে, মই ইয়াৰ গ্ৰে কালাৰটো ইউজ কৰিছোঁ। এতিয়া মই থাৰ্মোকোলটো যোনটো মাজ অংশ আছে সেই মাজ অংশটোত মই এনেদৰে কালাৰ কৰি ল'ম। মই চাৰিওটা ফালে ভালদৰে কালাৰ কৰি ল'ম। আপোনালোকেও ঠিক তেনেদৰে ভালদৰে কালাৰবোৰ কৰি ল'ব, তেতিয়াহে দেখিবলৈ ভাল হ'ব। কিছুমান যদি মাজতে ৰাখি থয় তেতিয়াহ'লে দেখিবলৈ বহুত বেয়া লাগে। এতিয়া আমাৰ এইখন কালাৰ কৰা হৈ গৈছে। এতিয়া আমি ইয়াৰ যোনটো কিনাৰ অংশ, এই কিনাৰ অংশ দুটা ব্লেক কালাৰ কৰি ল'ম। মোৰ এতিয়া কিনাৰৰ অংশ দুটা ব্লেক কালাৰ কৰা হৈ গৈছে। আৰু এতিয়া আমি তাৰ যোনটো তলৰ অংশ সেইটো অংশ বগা হৈ আছে, সেইবাবে আমি ইয়াতো কলা ৰংটোৰে কালাৰ কৰি দিম। আমাৰ এইটো সম্পূৰ্ণভাৱে বাউণ্ডেৰীকেইটা কলা কৰা হৈ গৈছে। আৰু আমি এতিয়া তিনিটা লাজ পাৰি ল'লোঁ। কিনাৰৰ অংশকেইটা ডাঙৰকৈ আৰু মাজৰটো আমি অলপ সৰুকৈ কৰি লৈছোঁ। মই ইয়াত কোনো জোখ মাখ লোৱা নাই, আপোনালোকে যদি ইচ্ছা কৰে তেতিয়াহ'লে জোখ ল'ব পাৰে। এতিয়া মই এটা কলা ফেব্ৰিক কালাৰ লৈছোঁ আৰু এই ফেব্ৰিক কালাৰতে মই মাজ অংশখিনি এনেদৰে কালাৰ কৰি ল'লোঁ। মোৰ কালাৰ কৰা হৈ গৈছে। এতিয়া মই এটা হট গ্লু গান লৈছোঁ। আপোনালোকে এইটো দোকানতো পাই যাব আৰু অনলাইনো পাই যাব। মই ইয়াত যিভাগে হট গ্লু গানটো ওলাইছে মই সেইভাগেই আকৃতি দি গৈছোঁ। আপোনালোকে ইচ্ছা কৰিলে নিজৰ মনৰ ইচ্ছা কোনোবা ডিজাইনো দিব পাৰে। হট গ্লু গানটো এপ্লাই কৰোঁ মানে দুইটা ছাইডে, তেতিয়ালৈকে আমি নেক্সট ষ্টেপলৈ আগবাঢ়োঁ। তাৰ বাবে লৈছোঁ মই এটা টেপ, আৰু মই এই টেপটোৰে যোনটো আমাৰ বাউণ্ডেৰী, সেই বাউণ্ডেৰীটোত মই এই টেপটো লগাই ল'ম। মোৰ দুটা ছাইডে বৰ্তমান আঠা লগোৱা হৈ গৈছে। আপোনালোকে দেখিছে মই কেনেদৰে আঠা লগাই লৈছোঁ। এতিয়া মই এটা এক্ৰেলিক কালাৰ লৈছোঁ। মই যিটো কালাৰ গল্ডেন কালাৰ ইউজ কৰিছোঁ। এতিয়া মই এডাল ব্ৰাছৰ সহায়ত কালাৰটো ভালদৰে মিক্স কৰি ল'ম, কাৰণ কেতিয়াবা কালাৰটো গোট বান্ধি থাকে, যাৰ ফলত আমাৰ কালাৰ কৰিবলৈ দিগদাৰ হয়। সেইবাবে মই অলপমান ব্ৰাছডালেৰে লৰাই ল'লোঁ কালাৰটো। এতিয়া আমি ইয়াৰ ওপৰত এপ্লাই কৰি যাম এনেদৰে। কিন্তু মন কৰিব, মই মাজ অংশটো এতিয়ালৈকে কালাৰ কৰা নাই, অকল বাহিৰৰ দুইটা ছাইডেহে মই কালাৰটো কৰি যাম। দুইটা ছাইডে কালাৰ কৰোঁ মানে আমি আকৌ নেক্সট ষ্টেপলৈ আগবাঢ়োঁ। তাৰ বাবে লৈছোঁ মই এখন চামুচ। মই প্লাষ্টিকৰ চামুচ ইউজ কৰিছোঁ, আপোনালোকে বিভিন্ন ধৰণৰ চামুচ ইউজ কৰিব পাৰে। এতিয়া আমি এই চামুচখিনিৰ মাজ অংশ, যোনটো আমাৰ ওপৰৰ অংশ, সেইখিনি আমি এখন কেঁচিৰ সহায়ত কাটি ল'ম। মোৰ কেমেৰাটো ধৰিবলৈ অসুবিধা হোৱাৰ বাবে মই আপোনালোকক দেখাব নোৱাৰিলোঁ, কিন্তু আপোনালোকে কাটি ল'ব। ঠিক এনেদৰে কাটি লোৱাৰ পাছত এনেকুৱা গল্ডেন স্প্ৰে এটা ইউজ কৰিব। আপোনালোকে এইটো দোকানতো পাই যাব আৰু অনলাইনতো পাই যাব। মই এনেদৰে চামুচবোৰ ভাঙি লৈ এই স্প্ৰেটো ব্যৱহাৰ কৰিছোঁ। কিন্তু মই যেতিয়া বৰ্ডখন চালোঁ তেতিয়া মোৰ অলপ বৰ্ডখনতকৈ স্প্ৰেৰ কালাৰটো অলপ পাতলা লগাৰ বাবে মই যোনটো আগতে বৰ্ডখনৰ বাবে ইউজ কৰিছিলোঁ, এই কালাৰটো এছিয়ান পেইণ্টৰ গল্ডেন কালাৰটো, মই সেইটোৱে চামুচখনত আকৌ এবাৰ লগাই ল'লোঁ। এতিয়া আমি এটা এটা পাহিকৈ এপাহ এপাহ ফুল বনাই যাম। এতিয়া মই এপাহ ফুলৰ বাবে 6টা পাহি ইউজ কৰিছোঁ। আপোনালোকে ইচ্ছা কৰিলে 5টা পাহিও ইউজ কৰিব পাৰে। ঠিক দেখুৱাৰ দৰে আপোনালোকে ফেব্ৰিকলৰ সহায়ত বা হট গ্লু গানৰ সহায়ত আপোনালোকে লগাই ল'ব ফাৰ্ষ্ট। এতিয়া আমাৰ ইয়াৰ পাহিবোৰ লগোৱা হৈ গৈছে। এতিয়া মাজৰ অংশটো খালী লগাৰ বাবে মই এটা ষ্ট'ন ফ্লাৱাৰ লগাই লৈছোঁ। আপোনালোকে কালাৰিং ফ্লাৱাৰো ইউজ কৰিব পাৰে। মই এতিয়া ইয়াৰ মাজৰ অংশটো লগাই ল'লোঁ। ঠিক তেনেকৈ বাকী তিনিটাও লগাই ল'লোঁ। এতিয়া আপোনালোকে দেখা পাইছে কিনাৰৰ অংশকেইটা অলপ খালী খালী লগাৰ বাবে মই যোনবোৰ চামুচ কাটি থৈছিলোঁ, বাকী থকা চামুচখিনিৰে মই এনেকৈ কিনাৰকেইটাত লগাই দিছোঁ। আপোনালোকে ইচ্ছা কৰিলে নলগাবও পাৰে, কিন্তু মই লগাই দিলোঁ। এতিয়া তাৰ মাজৰ অংশখিনিও খালী লগাৰ বাবে মই যোনটো ৰাউণ্ড কালাৰৰ ষ্ট'ন পায় গ্লাছৰ, মই সেইটো লগাই দিছোঁ। ঠিক একেদৰে আমি চাৰিওটা ফাল এনেদৰে এই ষ্ট'নটো লগাই ল'ম।
এয়া আমাৰ ষ্টোনবোৰ লগোৱা হৈ যোৱাৰ পিছত আমাৰ প্ৰায় এখন সম্পূৰ্ণ হৈয়ে উঠিছে। এতিয়া আমি ইয়াৰ বেক চাইডটোলৈ যাম আৰু আপোনালোকে ইচ্ছা কৰিলে বেক চাইডটো কালাৰ কৰিব পাৰে আৰু নকৰিব পাৰে, মই নাই কৰা। আৰু মই এতিয়া এটা ডাবল চাইডেড টেপ লৈছোঁ। এই টেপটোৰ সহায়ত আমি ইয়াৰ চাৰিওটা কাষে এই টেপটো লগাই ল'ম। আপোনালোকে ৱালত হোল্ড কৰিও লগাব পাৰে। এতিয়া মই টেপটো লগাই লোৱাৰ পাছত ইয়াৰ ওপৰ অংশটো এনেদৰে এৰুৱাই ল'ম। এনেদৰে এৰুৱাৰ পাছত আমি এতিয়া এইখন ৱালত লগাই ল'ম। এয়া মোৰ এইটো সম্পূৰ্ণ হৈ গৈছে। আপোনালোকে জনাব আপোনালোকৰ এইটো কেনেকুৱা লাগিছে। সহজ পদ্ধতিৰে মই আপোনালোকক দেখাই দিছোঁ। লকডাউনৰ সময়ত আপোনালোকে ঘৰতে কৰিব পাৰে আৰু মোৰ চেনেলটো লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব।